হাই গাইজ ওখান চেনেলটা লিলো হইতে চাপাঙৰ ভিডিঅ'ৰ চাগলাম জানা আজি ভিডিঅ'ত আৰম্ভ পেলাইছোঁ ব'লক আজি ভিডিঅ'ত আৰম্ভ কৰোঁ। গাইজ ৰ'দ চাবলৈ কি ৰ'দ দিছি, এই পুৱাই এনে ৰ'দ দিছি গাইজ। কিবা আকৌ কৰিব ইচ্ছা নাই, তেনে স্কুলত যাব লাগিব সেইটো চলিও যাওঁ গাইজ। এই চাহটো খাওঁ দে, এইফালে চাহ বনাৰ মাৰ ব্যস্ত হৈছে। মায়ে চাহ আগতে খাইছি ইয়াতে, মই পথাৰত গৈছিলোঁ এতিয়া চাহ খাই লৈছে ইয়াতে। এতিয়া মই চাহটো খাই লওঁ বঢ়িয়াকৈ। তো গাইজ ইফালে গা চা ধুই আহিলোঁ স্কুলত যাবাক লাগে, আৰু গাইজ যি গৰম লাগছি ফেনখন দি থৈ দিছোঁ সেইকাৰণে। গা চা ধোৱাৰ পিছতো ইমান গৰম লাগছি একেবাৰে গাইজ। এই বাহিৰত চাবলৈ ৰ'দ নাই কেনে কাঢ়া ৰ'দ। তো এতিয়া স্কুলত যাবাক লাগে কাপোৰ চাপোৰ পিন্ধে দে, আৰু ভাতটো খাই যাওঁ একবাৰ স্কুলৰ পৰা আহোঁ। স্কুলত যাব লাগিব গাইজ, ডিউটিটো ডেইলি ডিউটি কৰিবই লাগিব। তো স্কুলৰ পৰা আহি লগ পাম ডাইৰেক্ট। তো গাইজ আহি পালোঁ স্কুলৰ পৰাই, আৰু আহি পাই ডাইৰেক্ট ভাত আহি গ'ল। দুপৰীয়া ভাত চালা আজিও চয়াবিনৰ আঞ্জা বনাইছে। চয়াবিন টাবিন খাব ইচ্ছা নাই, হালধি খাইছিলোঁ অলপ কিবাকৈ। এইফালে আছে ভেন্দি ভাজা আৰু আঞ্জা, ভাত খাওঁ দে গাইজ। তো গাইজ আহি গ'লোঁ পথাৰত, আৰু এই বনাইছে ছাগাল তাগাল বান্ধো বঢ়িয়াকৈ। তো এতিয়া জ্বালা চিঙাত লাগছোঁ ৰ, মানে এই জ্বালাগিলা যে আগতে পুতিছিলোঁ গম পাইছিল, তো এতিয়া জ্বালা লাগছি চিঙব লাগে গাইজ। ইফালে চিঙা হাজিৰা লগাই দিছোঁ টিকু আৰু সঞ্জিত। সঞ্জিত কেনাই ই ক'ত লৈ যাইছোঁ জ্বালা, ক'ত লৈ আছে জ্বালা চাওঁ, চাওঁ গাইজ ক'ত লৈছি। আৰু টিকু কেনাই গাই জ্বালা চিঙো দিয়া অলপ ইটান। ইফালে চেৰাত চাকছোঁ, চেৰাতে বেছি জ্বালা লাগছি। ইফালে জ্বালাই নাই। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা শিপা, মৰমে আৱৰা হিয়াৰে বসা। তো গাইজ হৈ গ'ল গধূল, আৰু তাৰ পৰা আহিলোঁ পথাৰৰ পৰাই। এতিয়া আহি বঢ়িয়াকৈ গা চা ধুই ল'লোঁ। গাইজ এতিয়া অলপ পঢ়োঁ দে, মানে এই কালি এটা কিবা পৰীক্ষা আছে, তো পৰীক্ষাটো দিব লাগিব, সেইকাৰণে অলপ পঢ়োঁ গাইজ। আৰু ইফালে মাহঁতক চাব পাৰে ঘুমি আছে ইয়াতে। তো আহি গ'লোঁ ইফালে পিছদিনা ৰাতিপুৱা, মানে কালি গাইজ ভিডিঅ'টো শেষ কৰা নহ'ল, তো ভাবিছোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু উঠিলোঁ এইমাত্ৰ। মুখ চুখ ফুলি আছে, চকুতকু ফুলি আছে গমে পাইছি। ভাবিছোঁ ইফালে ৰ'দটো ক'বই নালাগে আৰু। এই গাইজ চাহ বনাইছে বোলে, চাহ খাওঁ দে আৰু বঢ়িয়া। তো আহি গ'ল ইফালে ৰাতিপুৱা চাহটো খাওঁ বঢ়িয়াকৈ তেতিয়া। যে আমাৰ যে সন্ধ্যা চানাটো আছে বেমাৰ হৈছিল ৰাতি। ঐ কি কৰিছে কি খাই গৈছে গিলা, পানীত নামি নামি খাইছিল গিলা, তাই পানী খাই ফেলছি কিয়া। তেনে ধুব লাগে আৰু পটাছ পানী দি থৈ যাব বঢ়িয়াকৈ। তাৰপিছত অলপ এটা ভিটামিন খুৱাই দিম, এইটো ভিটামিন দিছে ডাক্তৰে কালি খুৱাব দিছে, সেইটো খুৱাই দিওঁ বঢ়িয়াকৈ। লৈ আহিছে মায়ে পটাছ পানী, আৰু বঢ়িয়াকৈ থৈ দিওঁ গাইজ তান। তো আজিলৈ ভিডিঅ'টো এইখন আছিলে, ভাল লাগিলে কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। তো গাইজ ছাবস্ক্ৰাইব কৰিবই, মানে তাড়াতাড়ি গাইজ 500 কমপ্লিট হ'ব লাগে। তো 500টো কমপ্লিট কৰি দিয়ক, তাৰপৰা হৈ যাব গাইজ। তো এতিয়া গাইজ বাই বাই।